নমস্কাৰ বন্ধুসকল, আজি আপোনাক খবৰ দিবলৈ ওলাইছোঁ ৭ আগষ্টৰ ইতিহাসৰ পাতত থকা বিভিন্ন খবৰসমূহ। বন্ধুসকল, আপোনালোকে চাই আছে পৰমা জ্ঞানম ইউটিউব চেনেল। যদি আপোনালোকে এতিয়ালৈকে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, তেনেহ'লে এতিয়াই এবাৰ ছাবস্ক্ৰাইব কৰি লওক, যাতে মই দিয়া খবৰসমূহ আপোনালোকে সোনকালেই পাব পাৰে। বন্ধুসকল, আৰম্ভ কৰোঁ। ১৬৬৮ চনৰ আজিৰ দিনটোতে ব্ৰিটেইনৰ প্ৰসিদ্ধ গণিতজ্ঞ ছাৰ আইজাক নিউটনে ট্ৰিনিটি কলেজৰ কেম্ব্ৰিজৰ পৰা স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰিছিল। ১৯০৫ চনৰ আজিৰ দিনটোতে ভাৰতীয় জাতীয় কংগ্ৰেছ দলে ব্ৰিটিছৰ সামগ্ৰী বহিষ্কাৰ কৰি স্বদেশী সামগ্ৰী ব্যৱহাৰ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল। ১৯৪১ চনৰ আজিৰ দিনটোতে প্ৰসিদ্ধ ভাৰতীয় লেখক, কবি, বিচাৰক আৰু শিক্ষাবিদ নোবেল বঁটাপ্ৰাপ্ত ৰবীন্দ্ৰনাথ ঠাকুৰৰ পৰলোক প্ৰাপ্তি হৈছিল। ১৯৪৪ চনৰ আজিৰ দিনটোতে ৫১ ফুট প্ৰস্থৰ, ৪ ফুট দৈৰ্ঘ্যৰ আৰু ৫ টন ওজনৰ প্ৰথম ইলেক্ট্ৰনিক কেলকুলেটৰ নিৰ্মাণ কৰা হৈছিল। ১৯৫৭ চনৰ আজিৰ দিনটোতেই আমেৰিকা যুক্তৰাষ্ট্ৰই নেৱাডা পৰীক্ষণস্থলত পৰমাণু পৰীক্ষা কৰিছিল। ১৯৯৪ চনৰ আজিৰ দিনটোতেই ইজৰাইল আৰু জৰ্ডানৰ মাজত প্ৰথম টেলিফোন সেৱা আৰম্ভ হৈছিল। ১৯৯৮ চনৰ আজিৰ দিনটোতেই সন্ত্ৰাসবাদীয়ে আমেৰিকাৰ কেনিয়া আৰু তানজানিয়াত বোমা নিক্ষেপ কৰিছিল। ইয়াৰ ফলত সৰ্বমুঠ ২২৪ জন লোকৰ মৃত্যু ঘটিছিল। বন্ধুসকল, আজিৰ ইতিহাসৰ পাতত ইমানখিনি ঘটনাই আমি সংগ্ৰহ কৰিছিলোঁ। ভিডিঅ'টো শেষলৈকে চাই থকাৰ বাবে আপোনাক অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। পুনৰে